নমস্কাৰ বন্ধুসকল, এয়া আহিছোঁ আমি কেমেৰালৈ। আমি এতিয়া দেখিম লিখাখিনি কেনেকৈ ধুনীয়াকৈ আমি লিখিব পাৰি। এইটো হৈছে ফ্লেট ব্ৰাছ। লিখোঁতে সদায় আমি ফ্লেট ব্ৰাছৰ ইউজ কৰিব লাগে। ফ্লেট ব্ৰাছ নোহোৱাকৈ আমি ৰাউণ্ড ব্ৰাছ দি লিখিব পাৰিম, কিন্তু ফ্লেট নতুনকৈ যদি আমি লিখিব যাওঁ তো ফ্লেট ব্ৰাছ দি লিখিলে আৰু বেছি সোনকালে আমি শিকিব পাৰিম। এয়া চব ফ্লেট ব্ৰাছ দি আমি এনেকৈ আঁচ পাৰি দুডালমান আঁচ দি মই এনেকৈ দেখাই দিছোঁ। তাৰপিছত ৰাউণ্ড কেনেকৈ বনাই ফ্লেট ব্ৰাছ দি এইখিনি আপুনি চাব পাৰিব। এয়া চাওক, মই এছ এটা বনাই দেখাই দিছোঁ। এইটো হৈছে ফ্লেট ব্ৰাছটোৰ ধৰাৰ নিয়ম। অসমীয়া আখৰ এটা বনাইছোঁ, যেনেকৈ পটোকে মই লিখিছোঁ, অসমীয়া আখৰ প। এতিয়া আমি লিখাটোৰ আৰম্ভণি মই কৰিম। যিহেতু ঘূৰণীয়া লিখা আমি লিখি আছোঁ, তো ঘূৰণীয়া লিখিবলৈ হ'লে ঘূৰণীয়া আঁচ, আধা ঘূৰণীয়া আঁচ এডাল দি ল'ব লাগিব, আৰু তাৰে আখৰৰ যাতে ইফাল সিফাল নহয় তাৰ কাৰণে মই দুডাল আঁচ দি লৈছোঁ। আৰু এইটো মই আঁচটো দি লৈছোঁ যাতে আখৰ কোনখিনি জেগাৰ পৰা কোনখিনি জেগালৈকে মই লিখিম সেই জেগাখিনি মই বাছি লৈছোঁ, যাতে এই দুটা আঁচৰ পৰা আখৰ বাহিৰত ওলাই নাযায়। আহক আমি এতিয়া বাক্য এটা লিখি লওঁ। বাক্যটো লিখিম অসম মত আকাৰ মা ৰ আমাৰ হত দীৰ্ঘইকাৰ হি ৰূপহী। অসম আমাৰ ৰূপহী। তো অসম আমাৰ ৰূপহীত ইয়াত তিনিটা আখৰ আছে, অসম তিনিটা আখৰ, ইয়াত আমাৰ তিনিটা আখৰ, আৰু ইয়াত ৰূপহীত আছে তিনিটা আখৰ, সমান 9টা আখৰ আছে ইয়াত। তো এই 9টা আখৰক যদি আমি সমানে 2 ভাগ কৰোঁ তো আমাৰ ভাগফলটো ওলাব 4.5। তো এই 4.5ত এতিয়া আমি জুখি চাম যে 4.5ত কোনটো আখৰ আমাৰ পৰে, মানে মাজত কোনটো আখৰ পৰিছে। যেনেকৈ এইফালৰ পৰা যদি আমি গণি আহিছোঁ, আমি মাজত পাইছোঁ 3, 4, 5। আখৰটোক আমি মাজত পাইছোঁ। এতিয়া আখৰটো মাজত পাইছোঁ বুলিও নহয়, এতিয়া আখৰটো যদি আমি ইয়াত, মই এতিয়া পজ কৰিছোঁ অলপ আখৰটো, এই ভিডিঅ'টো। আখৰটো যদিও আমি মিডিল হিচাপে লওঁ, সেইটো মিডিল আমাৰ নহ'বও পাৰে। এইটো আমাৰ পেপাৰৰ মিডিল, যিখিনি জেগাত আমি লিখিম। এয়া আখৰটোক লিখিছোঁ। এতিয়া আমি সেই তাত মনত পেলাব লাগিব তাত যে মটোৰ কোনখিনি জেগা মাজত পৰিছে। এইখিনি জেগা মাজত পৰিছিলে, যেনেকৈ দুটা শেষৰ আঁচডাল আৰু আকাৰটো মিডিলৰ বাহিৰত আছিলে, আৰু ঘূৰণীয়াটো আঁচৰ ইফালে আছিলে। তো আমি ইয়াতো ঠিক তেনেকৈ মটো কেনেকৈ লিখি ল'ম। এইডাল আঁচডাল আমি দিছোঁ, এইটো আখৰটো দিছোঁ, তাৰপিছত আকাৰটো আমি ইয়াত দিছোঁ, আৰু মটোক আমি ইয়াত লিখি ল'ম ঠিক তেনেকৈ, ঘূৰণীয়াটো বাহিৰত, যাতে একো অসুবিধা আমাৰ পিছলৈ নহয়। সেইকাৰণে আমি মিডিল আখৰটো আমি আগতে ইয়াত বহুৱাই লৈছোঁ। আগৰ পেপাৰটোতো অকণমান প্ৰব্লেম আছিলে, সেইকাৰণে মই পেপাৰটো সলাই লৈছোঁ। মই হালকাকৈ লিখি লৈছোঁ যাতে প্ৰব্লেম নহয়, কিন্তু এনেই ফ্লেট ব্ৰাছেৰে লিখোঁতে
পেঞ্চিলেৰে লিখি লোৱাৰ কোনো প্ৰয়োজন নাই। ব্ৰাছটোৱে আপোনাক লৈ যাব আখৰৰ ভাজে ভাজে। আমি যিহেতু মিডিলটো আগতে ওলাই লৈছোঁ, তো আমি মিডিলৰ আখৰটোৱে সোঁ মাজৰ আখৰটোৱে আমি আগতে লিখিম। এইটো হৈ গ'ল আমাৰ ম আকাৰ মা। এতিয়া আমি ইয়াত লিখিম ৰ আজডাল দিলোঁ, আৰ আজডাল আকাৰ দিলোঁ। অকণমান লৰাই দিছে কোনোবাই মোৰ টেবুলটো। লিখি লৈছোঁ আমি। ৰটোক লিখিম হাতটোৰ কাৰণে ঢাকি গৈছে, বেয়া নাপাব। মই যতন কৰিছিলোঁ কিন্তু দেখাই এনেকৈ আজডাল দিব নোৱাৰিছোঁ। এই আমাৰ শব্দটো সম্পূৰ্ণ হৈছে। এতিয়া আমি লিখিম, এতিয়া আমাৰ শব্দটো মই লিখিছোঁ, আমাৰ শব্দটো লিখি মই ৰূপহী শব্দটো লিখি আছোঁ। এতিয়া এনেকুৱা নহয় যে আমাৰ মিডিলৰ শব্দটো লিখি, এতিয়া এনেকুৱা নহয় যে এইটো ফালৰ পৰাই লিখিব লাগিব। আপুনি এতিয়া আমাৰ লিখি পেলাই অসম শব্দটো লিখিব পাৰে, কোনো অসুবিধা নাই, কাৰণ আমাৰ মিডিল পাৰ্ট ওলাই গৈছে। এতিয়া আমাৰ আখৰ দুয়োফালে সমান, যেনেকেই নহওক দুয়োফালে সমান হ'বই। দীৰ্ঘইকাৰ হি, ৰূপহী। অকণমান ধ্যান দিবলগীয়া হয় লিখোঁতে, যাতে হাতটো কঁপি নাযায়। লিখাৰ আৰু কিছুমান ভাজ আছে, মই লাহে লাহে আপোনালোকক দেখুৱাম ষ্টাইলিছ আখৰ কেনেকৈ লিখা হয়। সময়ৰ কাৰণে মই দেখুৱাব পাৰি থকা নাই। চিম্পল ভিডিঅ' কেইটামান বনাই থৈছোঁ, সেইখিনি এডিট কৰিবলৈ মই সময় পোৱা নাই। গোটেইখিনি ভিডিঅ' মই আপলোড দিম সপ্তাহত এটাকৈ। লিখিছোঁ, এতিয়া হ'ব দন্তীয়া খ, তাৰপিছত হ'ব ম। ব্ৰাছৰ লিখাৰ পাকটো যদি আপোনালোকৰ প্ৰব্লেম হয়, মোৰ ইয়াত কলিগ্ৰাফী পেন আছে, মই পেন দি আপোনালোকক দেখুৱাম পাকটো, ভাজটো কেনেকৈ আনে ইয়াৰ। কিন্তু ব্ৰাছৰ লিখাৰ যিটো এক্সপিৰিয়েঞ্চ, সেই এক্সপিৰিয়েঞ্চটোৱে বেষ্ট এক্সপিৰিয়েঞ্চ হয়। আৰু আপুনি শিকিবলৈ হ'লে আপুনি কলিগ্ৰাফী পেনটো ইউজ কৰিব পাৰে টেম্পৰাৰী হিচাপে। বাকীখিনি মই দেখুৱাম লাহে লাহে।